নমস্কাৰ বন্ধুসকল, কেনেকুৱা খবৰ? আশা কৰোঁ সকলো ভালে আছে। পবিত্ৰ বৰদিনৰ সকলোকে আন্তৰিক শুভেচ্ছা যাচিলোঁ আৰু আগন্তুক নৱবৰ্ষৰো শুভেচ্ছা যাচিলোঁ। লগতে আজি ব্লগটো অলপ স্পেচিয়েল সেইকাৰণে সকলোৱে বৰদিন পালন কৰে, পাৰ্টি কৰে বা ধৰি লওক নিজৰ কালিগছ বা বন্ধু বান্ধৱীৰ লগত ওলাই যায়, কিবা কৰে। তো আমি এটা আজি অৰ্গেনাইজ কৰিছোঁ, আমি অলপ মানে এক্সট্ৰা কি কৰিব পাৰোঁ, স্পেচিয়েল কি কৰিব পাৰোঁ। তো সেইবাবে আমি আজি ৰাতিপুৱা বৰ মানে খুব খপজ হ'ব, ৰাতিপুৱা এটা প্লেন কৰিলোঁ যে যিহেতু চাওক আমাৰ সকলোৰে ওচৰত ধৰি লওক পুৰণা চুৱেটাৰ বা ধৰি লওক এনেকুৱা কিবা কাপোৰ আছে যি বস্তু ধৰি লওক আমি এতিয়া ইউজ নকৰোঁ। এটা টাইমত ইউজ কৰিছিলোঁ, কিন্তু এতিয়া আমাৰ ধৰি লওক আলমাৰী চালমাৰীবোৰত দেখা যায় যে বহুত ধৰি লওক পুৰণা কিছুমান কাপোৰ থাকে বা এনেকুৱা ব্লেংকেট চেংকেট তেনেকুৱা থাকে। তো সেইবোৰ বস্তু আমি ধৰি লওক যদি এনেকুৱা কিছুমান মানুহক দিব পাৰোঁ যিসকল মানুহৰ ধৰি লওক ঠাণ্ডাকালিত বা এনেকুৱা জাৰৰ দিনত মানে পিন্ধিবলৈ যাৰ ওচৰত ধৰি লওক এটা চুৱেটাৰো নাই। তো আমি ভাবিলোঁ যে আমি আমাৰ কিছুমান লগৰ বা ধৰি লওক চিনাকিৰ পৰা তেনেকুৱা কিছুমান কাপোৰ কালেক্ট কৰিম। কাপোৰ কালেক্ট কৰি কিনি আমি ধৰি লওক আমাৰ শিৱসাগৰ দৌলৰ ওচৰত এনেকুৱা দেখা যায় যে বহুত ধৰি লওক ঠাণ্ডাত কিছুমান বয়সস্থ মানুহ ধৰি লওক বা সৰু ল'ৰা ছোৱালী চুৱেটাৰটো নাথাকে, ঠাণ্ডাত কঁপি থাকে বা ঠাণ্ডা পায়, ৰাতি ধৰি লওক বহুত ঠাণ্ডা অনুভৱ কৰে। তো সেইবাবে আমি এটা ষ্টেপ ল'লোঁ যে আমি যিমানখিনি পাৰোঁ ধৰি লওক আজি তেনেকুৱা মানুহক আমি অলপ সহায় কৰিম বুলি ভাবিলোঁ। আজি যিহেতু আজি আৰু বন্ধুসকল আজি এই কামখিনি যাৰ বাবে সম্ভৱ হ'ল, মোৰ লগত আছে ভাইটি নিকু। নমস্কাৰ। এহেঁতৰ এটা টীম আছে, এই টীমটোৰ বিষয়ে আপোনালোকক অলপ ক'ব। আৰু এতিয়া কথাটো হৈছে যিখিনি আমি কাপোৰ মানে এওঁলোকে আমি উঠাইছিলোঁ এই কাপোৰখিনি এওঁলোকে এতিয়া ডনেট কৰিব যাব। মই যাব নোৱাৰিম কাৰণ মই ঘৰত খানাটো বনাই আছোঁ, মই ঘৰত খানাটো লাগি আছোঁ। তো বাকী ভিডিঅ' ফুটেজখিনি মই কৰিবলৈ কৈছোঁ, কালেক্ট কৰিব ধৰি লওক আপোনালোকক দেখাব বা মই দেখাম আপোনালোকক। বাকী ইয়াৰ মানে যিটো মানে টিমটোৰ বিষয়ে অলপ ক'ব। এই দিছ ইজ দ্য বাংগো, মই 10th ষ্টেণ্ডাৰ্ডৰ হয়, হলি নেম। এণ্ড মোৰ লগত যিমানখিনি আছে আমাৰ গোটেই আপোনাৰ ইউথছখিনি, আমাৰ যোনখিনি মেইনলি ক্লাছ 10 হওক ক্লাছ 9 হওক তেনেকুৱা ষ্টুডেণ্টছবিলাকে আছে আমাৰ লগত। আৰু আমি আহিছোঁ যে যিহেতু আজি এটা বিশেষ দিন, এটা খ্ৰীষ্টমাছ হয় ন, তো আমি ভাবিলোঁ কি কিবা এটা কৰোঁ আমি। এণ্ড যিহেতু আমাৰ এটা নন প্ৰফিটেবল NGO আছে য'ত আমি আপোনালোকৰ ছ'চাইটিৰ কাৰণে কিবা এটা ষ্টেপ ল'বলৈ আগবাঢ়ি আহিছোঁ। তো আমি বিচাৰোঁ যে আপোনালোকে যেন আমাক ছাপোৰ্ট কৰে। এণ্ড আমি NGO কি কৰা হয় তুমি? মানে আমাৰ এটা ফাৰ্ষ্ট ড্ৰাইভ হৈ গ'ল। আমি ফাৰ্ষ্ট ড্ৰাইভটোত আপোনালোকৰ ষ্ট্ৰে ডগছবিলাক যোনবিলাক আছে তাহাঁতক ফিট কৰিলোঁ। তো এতিয়া মানে ছেকেণ্ড ড্ৰাইভ, আৰু আমি এতিয়া অৰ্ফেনেজ যাম এণ্ড ডনেশ্যন অফ অল্ড ক্লথছ সেইবোৰ কৰিম। এণ্ড ফিউচাৰত আমাৰ বহুত প্লেন আছে আৰু আমাক ছাপোৰ্ট লাগে যিহেতু আমি ইউথ হয়। এণ্ড আমাৰ জেনেৰেশ্যনটো ইমান উইক নহয় যিমান মানুহে ভাবে। আমি ইউথখিনিয়ে চব আৰু আমি আৰু বেছি ছাপোৰ্ট বিচাৰোঁ মানুহৰ পৰা। আৰু আমাৰ ফিউচাৰ বহুত প্লেন আছে। আৰু এইটো আমাৰ এটা কলাবৰেশ্যন হৈছে আমাৰ যোনটো ৰাইডিং ফৰ ৰাইট আৰু আভা। তো এইটো এটা কলাবৰেশ্যন আৰু আভা, আৰু এইটো এটা অল আছাম হয়। তো অল আছাম মানুহে যিমান দেখিব চবেই জইন কৰিব পাৰিব আমাৰ। ইয়াতে কোনো এজ ৰেষ্ট্ৰিকশ্যন আছে আৰু এজ ৰেষ্ট্ৰিকশ্যন নাই, হয় চৰি মাই মিষ্টেক। তো যোনে জইন কৰিব বিচাৰে, আৰু গুৱাহাটীখিনিয়ে নিজৰ ড্ৰাইভটো কমপ্লিট কৰিছে ইতিমধ্যে আমি খবৰ পাইছোঁ। আৰু চিম্পল ভাষাত মই বুজাবলৈ গ'লে ইয়াত অসমৰ যিখিনি মানুহ আছে, অসমৰ গোটেইখিনি মানুহ ইয়াত জইন কৰিব পাৰিব, ঠিক আছে। আৰু ইয়াত আপুনি জইন কৰিবৰ কাৰণে কোনো একো পে' কৰিব নালাগে বা ধৰি লওক বা একো কৰিব লাগিব নেকি? একো পে' কৰিব নালাগে, একো পে' কৰিব নালাগে। আৰু ভাইটি আছিলে, ভাইটি মোৰ খুব একদম নিজৰ ভাইটি হয়। মোৰ ভাইটিয়ে ক'লে যে এনেকৈ এটা আমি ষ্টেপ লৈছোঁ যে অংকুৰদা পৰা যাব নেকি? মই ক'লো নিশ্চয় পৰা যাব, যিহেতু আমি ধৰি লওক আমি কিবা এটা ভাল কৰিলে ধৰি লওক আমাক দেখি আকৌ বেলেগে কোনোবা এটা ভাল কৰিব। আৰু যিহেতু বহুত ভাল ষ্টেপ এটা লৈছে, বাকী মই আগত ভিডিঅ'টোত ক'লোৱে আপোনালোকক। বাৰু ঠিক আছে, তোমালোকে ডনেট কৰি আহা কাপোৰখিনি। বাকী আমি আকৌ লগ পাম। আৰু অংকুৰদাই বহুত ধুনীয়া ভিডিঅ' বনায়, তো অংকুৰদাকো প্লিজ আপোনালোকে ছাপোৰ্ট কৰক, সিমানে ক'ব বিচাৰিম। বাকী মানে এই যিটো আজি ব্লগ হ'ব বা যিখিনি আজি কাম হ'ব, মানে ইহঁতৰ NGOটো নোহোৱা হ'লে আমাৰ বহুত মানে মোৰ বিশেষকৈ ধৰি লওক সাহস নহ'লহেঁতেন। মই বহুত দিনৰ পৰা ভাবি আছিলোঁ যে অকলশৰীয়াকৈ যে কিবা এটা কৰোঁ, এনেকৈ 1 জানুৱাৰী দিনাখন ভাবি আছিলোঁ যে এনেকৈ অলপ কাপোৰ তুলিম, এনেকৈ দুখীয়া মানুহক ধৰি লওক অলপ, বা যিখিনি ষ্ট্ৰীট আছে মানে ষ্ট্ৰীটত মানুহখিনি যিখিনি মানে শুৱে বা ৰাস্তাত যিখিনি মানুহে শুৱে সেইখিনি মানুহক যেনে অলপ কাপোৰ অলপ ডনেট কৰিম। মানে আমাৰ শিৱদৌলৰ ওচৰত প্ৰায়ভাগ মানুহে দেখা গৈছে, কমপ্লেক্সত ৰাতি আপোনালোকে গ'লে চাবলৈ পাব যে বহুতৰ ওচৰত ব্লেংকেট নাই, কাপোৰ নাই, তেওঁলোকে বহুত অশান্তিত শুব লগা হয়। যিহেতু আমি ঘৰত, আমাৰ এটা ঘৰ আছে, যিহেতু আমি বহুত সুখত আছোঁ, মই ভাবোঁ মই সুখত আছোঁ, মোৰ ঘৰখন যেনেকুৱাই হওক লাগিলে মই সুখত আছোঁ বুলি মই ভাবোঁ। কিন্তু এতিয়া কথাটো হৈছে তেওঁলোকৰ কাৰণে যদি এই নৱবৰ্ষৰ আগত যদি কিবা এটা কৰিব পৰা যায়, আজি যিহেতু আমাৰ পবিত্ৰ বৰদিন
সকলোৱে উদযাপন কৰে তো আজি তেওঁলোকৰ কাৰণে যদি কিবা এটা কৰিব পৰা যাব তো অভিয়াছলি বহুত ভাল কাম হ'ব আৰু এনজিঅ'তে মোক বহুত হেল্প কৰিলে আজি তো অংকুৰেও আমাক বহুত হেল্প কৰিছে অ'কে 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 থেংক ইউ ক'ব বিচাৰিম আমাৰ ফালৰ পৰা অ'কে অ'কে থেংক ইউ তো তোমালোকে যোৱা কাপোৰখিনি ডনেট কৰি আহা বাকী চাই থাকক আৰু খানা বনোৱা হৈ গ'ল এতিয়া পেকেটিং কৰি থকা হৈছে তাৰপিছত যাম আশ্ৰমৰ পৰা আপোনালোকে ফুটেজবোৰ দেখাম বাকী এতিয়া খানাটো কেনেকুৱা বনিছে কেনেকৈ পেকেটিং হৈছে সেইটো চাওক মাংসটো দিবা আকৌ একেবাৰে মাংস নিদিয়াকৈ নাথাকিব নিশ্চয় দিম কেনে দিম ঐ ধৰ বে গৰম হয় 3 পিছমানকৈ দি দিওঁ তুমি কি কৰিছা ভিতৰত কেমেৰা ছেটিং কৰিছা ভালে হৈছে হেল্প হ'ব মোৰ বগা মই কালি পৰা ট্ৰাইপডত কেমেৰাটো লগাব পৰা নাই তো আমি এতিয়া ইয়াৰ পৰা যাবলৈ ওলাইছোঁ মানে পেকিংটো হৈ গ'লে আমি ইয়াৰ পৰা যামগৈ আৰু মই গা চা ধুই মেলি কিবা কিবি কৰি ল'ম আৰু বাকী চাই থাকক আৰু পেকিং কৰা হৈ গ'ল এতিয়া যাম তালৈ কাৰণ দেৰি হৈ গ'ল আমাৰ মানে টাইম আছিলে 3টা তো 3টা বজাতো নহ'লে এতিয়া 4টা বাজিলে তাত কি হৈছে মানুহখিনি ৰখি আছে ঠিক নাই তো যাওঁ সোনকালে যাওঁ কাৰণ পেকিং কৰোঁতে বহুত টাইম লাগি গ'ল মানে প্ৰায় 80টামান পেকেট কৰিব লগা হ'ল চ' ব'লক তাত ডাইৰেক্ট তাত লগ পাম এতিয়া বহুত জ্যাদা লেট হৈ গ'ল বহুত বেছি লেট হৈ গ'ল তো এতিয়া আমি পূৰা গৈ আছোঁ স্পীডত পেকেটিং লৈ গৈ আছোঁ আৰু ফিনিছ চলো চৰি এখন আশ্ৰমলৈ আহিলোঁ ইয়াত কাপোৰখিনি ইয়াত দিব লাগিব আমি কাপোৰখিনি দি দিলোঁ যিহেতু মানে আমাৰ লেট হৈ গ'ল চ' ভিতৰলৈ যাবলৈ নিদিয়ে এতিয়া কাপোৰখিনি আমি দিলোঁ কাপোৰখিনি দিয়াৰ পিছত এতিয়া যিখিনি খানা আনিছিলোঁ আমি খানাখিনি দিব লাগিব ক'ত দিব লাগিব খানাখিনি ভাইটি আমি বৰ্তমান দিব লাগিব সুন্দৰপুৰত যিখন কমোদালৈ আছে তাত বন্ধুসকল ক্ষমা কৰিব লাইটটো অলপ কম পাব চ' আমি এতিয়া পালোহি সুন্দৰপুৰৰ যিখন কমোদালৈ আছে আৰু আমাৰ হাতত টোটেল 80টা পেকেট আছে তো আমি মানে পেকেটকেইটা কৰাৰ কাৰণে অলপ লেট হৈ গ'ল আৰু প্ৰত্যেকটো পেকেটতে ধৰি লওক আপোনাৰ মাংস আৰু ভাত আছে তাত মানে এক্সট্ৰা একো নাই আৰু আমাৰ মানে বাজেটটো নিমিলিলে আৰু আমি ধৰি লওক আজি ৰাতিপুৱাই যিহেতু প্লেন কৰিছিলোঁ তাৰ আগতে প্লেন কৰা হ'লে আমি আৰু অলপ কিবা কিবি কৰিব পাৰিলোহেঁতেন বাৰু যি কি নহওক আৰু এতিয়া আমি আছোঁ বাহিৰত আৰু এতিয়া চাওঁ ভিতৰলৈ যাব দিয়ে নিদিয়ে কাৰণ টাইমটো বহুত বেছি হৈ গ'ল মানে আন্ধাৰ হৈ গ'ল আৰু এইখিনি সময়ত ক'ভিড টাইমত মানে বহুত ৰেষ্ট্ৰিকশ্যন লগাই থৈছে বহুত জেগাত আৰু ইয়াতো বহুত ৰেষ্ট্ৰিকশ্যন লগাই থৈছে তো সোমাব দিব নিদিব ঠিক নাই যদি সোমাব নিদিয়েও আমি আমাৰ যিখিনি আহাৰ লৈ আহিছিলোঁ আহাৰখিনি অলপৰ আগত দিম এটা কেক লৈ আহিছিলোঁ খালি আপোনালোকক দেখাব নোৱাৰিম কেকটো কাটিব নোৱাৰিম বাকী চেষ্টা কৰোঁ চাওঁ কি হয় আৰু ধন্যবাদ আজি যিসকলে সহায় কৰিলে সহায় যোগিতা মানে আপোনালোকৰ পৰা সহায় নোপোৱা হ'লে হয়তো আজি এই কামখিনি কৰিব নোৱাৰিলোহেঁতেন আৰু নিজৰে কিবা এটা ভাল দিছে দিনটো কষ্ট হ'ল আপোনালোকে বিশ্বাস নকৰিব এতিয়ালৈকে একো খাবলৈ পোৱা নাই মানে ভাতকেইটাও খাবলৈ পোৱা নাই ৰাতিপুৱা প্ৰায় 10 বজাৰ পৰা আমি বনোৱা মেলাত লাগি আছোঁ আৰু তেনেকৈ আমাৰ ঘৰৰ মানুহখিনিও আজি একো খাবলৈ পোৱা নাই সিহঁতিও একো খাবলৈ পোৱা নাই তো কিন্তু তাৰ মাজতো মানে একো এটা দুখ লগা নাই বা ভোক লগা নাই যে মানে এনেকুৱা এটা ফিল হোৱা নাই যে কিবা এটা খাবই লাগিব এটা ভোক লাগিব কিন্তু মই এনেই অন্য দিনত মানে ভোক লাগিলে মই ৰখিব নোৱাৰোঁ কিন্তু আজি ধৰি লওক মানে তেনেকুৱা লগা নাই একো তো বাৰু ব'লক এতিয়া ভিতৰলৈ যাওঁ আৰু দিয়া নিদিয়া তো চাওঁ ব'লক আৰু বহুত ৰিকুৱেষ্ট কৰাৰ পিছত ভিতৰলৈ সোমাব দিছে এই বেচাৰী অথনিৰ পৰা কেকটো লৈ ৰখি আছে আৰু অথনিৰ পৰা ভাবি আছে তাই কেকটো কাটিম যদি কেকটো কাটিব নিদিয়ে বহুত বেছি বেয়া লাগিব
থেংক ইউ ছ' মাছ আৰু ভাল লাগিলে কিন্তু ইয়াত ভিডিঅ' কৰিব দিব নিদিব ঠিক নাই এইটো মই মেৰি খ্ৰীষ্টমাছ মেৰি খ্ৰীষ্টমাছ মেৰি খ্ৰীষ্টমাছ আৰু থেংক গড যিটো ভাবিছিলে এইটো হ'ল আৰু কথাটো হ'ল যিখিনি কাম আছিলে ভালে কুশলে হৈ গ'ল কিন্তু ইয়াৰ ভিতৰৰ ফুটেজখিনি বৰ ভালকৈ দেখাব নোৱাৰিম কাৰণ যিহেতু ৰেষ্ট্ৰিক্ট লগাই থোৱা আছে মানে ইয়াত কোনো ধৰণৰ ভিডিঅ' আৰু ফটো মাৰিব নিদিয়ে বাৰু যি কি নহওক আমি যিটো ভাবিছিলোঁ আমি যিটো কৰিম বুলি ভাবিছিলোঁ ভালে কুশলে হৈ গ'ল ভাল লাগিলে কিবা এটা আৰু সকলোকে মোৰ তৰফৰ পৰা ভিডিঅ'টোৰ আগতো কৈছোঁ এতিয়াও কৈছোঁ সকলোকে মোৰ তৰফৰ পৰা চৰি গাইছ লাইটটো অলপ কম পাব যিহেতু ইয়াত আন্ধাৰ তো কেনেকুৱা লাগিলে আজি অলপ এক্সপিৰিয়েঞ্চটো কোৱা আজি এক্সপিৰিয়েঞ্চ বিৰাটেই ভাল লাগিলে কাৰণ আমি আহিলোঁ আহি মেলি বহুতখিনি মানুহক খালি আমাৰ লেট হৈ গ'ল অলপ লেট হ'লোঁ আমি যিহেতু আমি নিজে কৰিবলগীয়া হৈছে চববিলাক তো সেইটো কাৰণে খালি আমি যিমানখিনি মানুহক আজি হেল্প কৰিলোঁ এইটো আমাক বহুত ইনস্পায়াৰ কৰিছে আৰু আগলৈও কৰি যাম এণ্ড ফটোজবিলাক পাবই অংকুৰদাৰ হেৰিতে চাবলৈ বাকী খালি আপোনালোকৰ ইয়াৰ কোমোডালৰ ভিতৰৰ যিখিনি ফটো সেইখিনি চাব নাপাব কাৰণ ইয়াত অলপ ৰেষ্ট্ৰিক্ট লগাই দিছে মই ভিডিঅ' কৰি আনিছোঁ যদিও মই চাগে শ্বেয়াৰ নকৰিম দুই এটা ধৰি লওক কেক কটা বা কিবা এটা দেখাম কিন্তু বৰ বেছি দেখাব নোৱাৰিম যিহেতু ইয়াত বহুত ৰেষ্ট্ৰিক্ট লগাই থোৱা আছে একো মানে বুজিছে আৰু বাকী সকলোকে মেৰি খ্ৰীষ্টমাছ তোমালৈও থাকিলে তোমালোকৰ ঘৰৰ পৰিয়াললৈ থাকিলে আৰু আপোনালোকলৈও থাকিলে আৰু নৱবৰ্ষৰ শুভেচ্ছা আৰু লগ পাই আছোঁ নেক্সট ব্লগত গুড বাই